4 লাখ মহিলা নতুনকৈ অৰুণোদয় আঁচনি কিমান মহিলা দিম 4.5 লাখ মহিলা আমি অৰুণোদয় আঁচনি দিম মই কোকৰাঝাৰত মিটিঙত থাকিম কোনোবা তামুলপুৰত থাকিব কোনোবা ওদালগুৰিত থাকিব আৰু সিদিনাখনে চিফ আৰু মই কোকৰাঝাৰত থাকিম এমএলএ মন্ত্ৰীসকল ইএমসকল বিভিন্ন জিলাত থাকিব আৰু 12 ডিচেম্বৰত আমি আপোনালোকক অৰুণোদয় আঁচনি দিয়াও আৰম্ভ কৰিম অৰুণোদয় মানে কিমান টকা 1250 টকা আজিৰে পৰা উদ্যমিতা অভিযানৰ ধন বিতৰণ আৰম্ভ হ'ল আৰু 12 তাৰিখৰ পৰা অৰুণোদয় আৰম্ভ হ'ব সেইধৰণে অসম চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ যিসমূহ বিটিচিত ইলেকশ্যনৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ আজিৰ পৰা সেই আঁচনিবিলাক বিটিচিত ৰূপায়ণ আৰম্ভ হ'ব বিটিচিত নতুন অৰুণোদয় কিমান দিয়ে প্ৰায় 4.5 লাখ হ'ব সৰ্বমুঠ গোটেই কেইখন 5খন জিলা মিলি হয় আপোনালোকে শুনিব পাৰিছে এইটো মাহৰ 12 ডিচেম্বৰ তাৰিখে প্ৰায় 4 লাখৰ ওপৰত মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বিটিচি মহিলাসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকে 12 ডিচেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন যিসকল মহিলা এতিয়াও লাভ কৰা নাই লাখ লাখ মহিলাসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ আকৌ ভিডিঅ' দিছোঁ আপোনালোকে ভিডিঅ'টো শুনি লওক অহা 12 তাৰিখে অহা 12 ডিচেম্বৰ তাৰিখে আমি আৰু এখন মিটিং পাতিম আৰু বিটিচিত আমি 4.5 লাখ মহিলা নতুনকৈ অৰুণোদয় আঁচনি কিমান মহিলা দিম 4.5 লাখ মহিলা আমি অৰুণোদয় আঁচনি দিম মই কোকৰাঝাৰত মিটিঙত থাকিম কোনোবা তামুলপুৰত থাকিব কোনোবা ওদালগুৰিত থাকিব আৰু সিদিনাখনে চিফ আৰু মই কোকৰাঝাৰত থাকিম এমএলএ মন্ত্ৰীসকল ইএমসকল বিভিন্ন জিলাত থাকিব আৰু 12 ডিচেম্বৰত আমি আপোনালোকক অৰুণোদয় আঁচনি দিয়াও আৰম্ভ কৰিম অৰুণোদয় মানে কিমান টকা 1250 টকা আজি